হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ আজি অকণমান ফুৰিব যাওঁ বুলি ভাবিলোঁ মিছেছক লগত লৈ আজি ফুৰিবলৈ যাম আপোনাৰ কাজিৰঙা গাতে লাগি থকা কহৰাত অৱস্থিত মাণ্ডু ৰিজৰ্টলৈ বলক এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ মাণ্ডু ৰিজৰ্টখন কেনেকুৱা ভিউজটো খুবেই ধুনীয়া শুনিছোঁ আজি নিজে গৈ পেলাই চাম লগতে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ চ' ভিডিঅ'টো আৰম্ভণি কৰোঁ ব'লক এয়া গাইজ আমি যাত্ৰা আৰম্ভণি কৰিছোঁ আমি বৰ্তমান কাজিৰঙা নেশ্যনেল হাইৱে গৈ আছোঁ আপোনালোকে পৰিৱেশটো চাই ল'ব পাৰে চাৰিওফালে বাগানেৰে ভৰা খুবেই সুন্দৰ পৰিৱেশ সেউজীয়া পৰিৱেশ ভিডিঅ'টো আগলৈ চাই গৈ থাকক এয়া বন্ধুসকল আমি মাণ্ডু যোৱাৰ ৰাস্তাত সোমাইছোঁ এয়া মাণ্ডু সোমামেই আৰু এয়া পৰিৱেশটো সন্মুখৰ পৰিৱেশখিনি দেখুৱাইছোঁ আপোনালোকক বন্ধুসকল এয়া আমি মাণ্ডুত সোমাইছোঁহি ভিতৰ চৰ আপোনালোকে চাই লওক বৰ্তমান খুব ৰ'দ দি আছে সেইটো কাৰণত মানে অকণ অসুবিধা হৈছে বহিবলৈ অকণ অসুবিধা হৈছে দেখিছে আপোনালোকে পৰিৱেশটো চাই লওক খুবেই ধুনীয়া পৰিৱেশ লগতে আপোনালোকে দেখা পাব উইডেন কটেজকেইটা খুবেই ধুনীয়া লাগিছে মেছেজ বহিছে মোৰ দেখা পাইছে কেনেকুৱা পাইছে ইয়াত খুবেই সুন্দৰ পৰিৱেশ খুব ধুনীয়া লাগিছে আহি আজি অকণমান ৰ'দ আছে ৰ'দটো অকণমান কমিলে আহি আৰু ভাল পাব আপোনালোকে খুব সুন্দৰ ধুনীয়া একদম পৰিৱেশ ওচৰতে এয়া দেখাই দিয়া পাহাৰখন সেউজীয়া পাহাৰ দেখিবলৈ খুব মনোমোহা হৈছে শান্তিৰ পৰিৱেশ গাইজ ভিতৰ ভাগ চাই লওঁ আমি
ইয়াত দেখিছে এইটো এটা ডাঙৰ পুখুৰীয়ে হয়। আপুনি ইয়াত ব'টিঙো কৰিব পাৰে, ব'টিঙৰ ফেচিলিটিটো দিয়া আছে আৰু ইয়াৰ বহা স্থানো দেখিবলৈ পাব আপুনি, ইয়াত বহিবও পাৰিব। আৰু লগতে আপোনাৰ এইখন ৰ'প ব্ৰিজ বুলি কয়, এইখন বাৰ্মাৰ ব্ৰিজ বুলিও কয়, এইখন আছে বাৰ্মাৰ ব্ৰিজখন। খুবেই ধুনীয়া লাগে, পৰিৱেশটো খুবেই ধুনীয়া, কেৱল গ্ৰীনেই হয় আৰু চাই লওকচোন আপোনালোকে, পৰিৱেশটো ভাল লাগিছে। বন্ধুসকল, এয়া মই ওপৰলৈ উঠি আহিছোঁ ষ্টেয়াৰ কেছেৰে, যাতে মই আপোনালোকক ওপৰৰ পৰা ভিউটো ভালদৰে দেখুৱাব পাৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, পৰিৱেশটো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্ট এটাও কৰি দিব। চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, এতিয়া আমি যাওঁগৈ। চ' বাই।